চোৰে নেৰে চোৰৰ প্ৰবৃত্তি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰকৃতি মৰিলেও লগত যায়। প্ৰায় 10 দিনকৈ পলাতক অৱস্থাত থাকি অৱশেষত আৰক্ষীৰ ওচৰত হাৰ মানিলে দুই পলৰীয়া চুমি বৰা আৰু তাৰ্কিক বৰাই। আত্মসমৰ্পণৰ সময়তো নেৰিলে বিলাসী জীৱন কটাবলৈ। কেলভিন ক্লেইনৰ স্পৰ্টিং পিন্ধি আত্মপ্ৰকাশ কৰিলে তাৰ্কিকে। সমান্তৰালকৈ এখন বিলাসী স্কাৰ্ফ লৈ হাজিৰ হ'ল চুমি বৰা। চুমিৰ স্কাৰ্ফখনৰ আঁৰতো আছে চুমিৰ চতুৰালি। পূৰ্ব পৰিকল্পিত মতেই আত্মসমৰ্পণৰ সময়ত কি সাজেৰে পুৱাব সেই পৰিকল্পনা যেন আগতেই কৰিছিল তথাকথিত কৰিঅ'গ্ৰাফাৰ চুমি বৰাই। তাৰ্কিকৰ কাষত থিয় হওঁতে সেই মুহূৰ্তত চুমিয়ে লৈ আছে এখন স্কাৰ্ফ। স্কাৰ্ফখনৰ আঁৰত থকা কাহিনীটো শুনিলে চকু কপালত উঠিব আপোনাৰো। স্কাৰ্ফখন চুমিয়ে কিয় ল'লে? হয়তো চুমিয়ে এনেকুৱাকৈও ভাবিছিল নেকি যে আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিব সেই সময়ত সংবাদ মাধ্যমে আৱৰি ধৰিব চুমি বৰাক। যিকোনো মুহূৰ্ততে থাকিব লগা হ'ব পাৰে চুমিৰ মুখখন। নহ'লে এনেকৈও ভাবিব পাৰে চুমিয়ে মেকআপ নকৰাকৈ চুমি হয়তো দেখিবলৈ বেয়া বুলি নিজেও অনুভৱ কৰে আৰু উইদাউট মেকআপত আত্মপ্ৰকাশ কৰেনো কেনেকৈ। গতিকে মুখটো থাকিবই লাগিব, স্কাৰ্ফখনৰ প্ৰয়োজন হ'ব। তৃতীয়তে এনেকৈও ভাবিব পাৰে চুমিয়ে হয়তো চুমিক লকআপত ভৰাব নাইবা প্ৰেৰণ কৰিব কাৰাগাৰলৈ। কাৰাগাৰত বা থকা মেলাৰ কেনেকুৱা সুবিধা। গতিকে বিলাসী জীৱন কটোৱা চুমিৰ হ'ব অসুবিধা আৰু সেইবাবেই চুমিয়ে লৈ আহিছে স্কাৰ্ফখন। ৰাতি যাতে ঠাণ্ডা লাগিলেও উৰি ল'ব পাৰে যিকোনো মুহূৰ্তত। তাৰোপৰি চুমিৰ নাই কোনো অলংকাৰ। কাণত নাই কাণফুলি, ডিঙিত নাই চেইন, নাকত নাই নাকফুলি, হাতৰ আঙুলিত নাই আঙুঠি। ইয়াৰ আঁৰতো আছে চুমিৰ চতুৰালি। কিজানিবা হীৰাৰ আঙুঠি পিন্ধা চুমিৰ আঙুলিত সেই আঙুঠিটো বাজিয়াপ্ত হৈ যায় আৰক্ষীৰ হাতত। সেইবাবেই চুমিয়ে খুলি থৈ আহিছে সমস্ত অলংকাৰ। সোণৰ চেইনডালো খুলি থৈ উকা ডিঙিৰেই হাজিৰ হৈছে আৰক্ষীৰ সন্মুখত। চুমিৰ মুখত অকণমান অনুশোচনা আছে যদিও যেন চুমিয়ে এক প্ৰকাৰ কৰি পেলাইছে মোক এতিয়া প্ৰয়োজন কেৱল অসমবাসীৰ সহানুভূতি। সেইবাবেই কৈছে মই কান্দিম বুলি ভবা নাছিলোঁ, কিন্তু এটলাষ্ট মোৰ চকু পানী ওলাই গ'ল। কিন্তু এই ঘৰিয়ালৰ চকু পানী দেখি অসমবাসীয়ে সহানুভূতি দিবনে চুমিক? অসমবাসীয়ে সঁচাকৈয়ে চুমি বৰাৰ এই ঘৰিয়ালৰ চকু পানী দেখি পুতৌ উপজিবনে চুমিৰ প্ৰতি? নে বিলাসী জীৱন কটাই চুমি আৰু তাৰ্কিকে পুনৰবাৰ বিলাসিতা এৰিব নোৱাৰি আকৌ জেলৰ পৰা আহি পুনৰ আৰম্ভ কৰিব বিলাসী জীৱন? কাৰণ অলংকাৰখিনিতো আছেই। বাজেয়াপ্তৰ পৰা হাত সাৰিব নে আৰক্ষীয়ে যিকোনো প্ৰকাৰে চলিবলৈ কৌশলে অলংকাৰখিনিও জব্দ কৰিব? সেয়াও এটা ডাঙৰ প্ৰশ্ন। ৰিপৰ্ট টাইমছ দ্য ট্ৰুথ।